শোণিতপুৰৰ বৰছলা বিধানসভা সমষ্টিৰ এখন গাঁৱত উন্নয়নৰ নামত চলিছে মাথো লুণ্ঠন। ধলগুৰি গাঁও পঞ্চায়তৰ মৰাবেলখেৰী গাঁৱত এটাৰ পিছত এটাকৈ আঁচনি ৰূপায়ণত অনিয়ম। লকডাউনৰ মাজতো ৰাইজ ওলাই আহি পঞ্চায়ত সভাপতি গাঁও সদস্যৰ বিধায়কৰ ঘনিষ্ঠ ব্যক্তিৰ বিৰুদ্ধে উঠিল গৰজি। আমাৰ এই ৭২ নং বৰছলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ধলগুৰি গাঁও পঞ্চায়তৰ মৰাবেলখেৰী গাঁৱত যিখিনি চৰকাৰী যিখিনি কাম কাজ উন্নয়নমূলক কাম কাজ হৈ আছে, এই গোটেইখিনি কাম কাজত মানে ৰাইজৰ চকুত মানে আখুৱাযুক্ত কাম হৈছে। বহুত অভিযোগ আছে, অভিযোগ উত্থাপন হৈ আহিছে আগৰ পৰাই, এতিয়ালৈকে অভিযোগ কৰি আছে। কাৰণ তাৰে ভিতৰত মৰাবেলখেৰী বিল, এই বিলত মানে যিখিনি ৱেজ লিষ্টৰ কাম সেইখিনি মোটামুটি কৰিছে। তাৰ মাজত যিখিনি মানে 50% টকা মেটেৰিয়েলছৰ নামত অনুমোদন হৈছিলে, সেই টকা আজিলৈকে কোনো ধৰণৰ মেটেৰিয়েলছৰ কাম নকৰাকৈ তেওঁলোকে আত্মসাৎ কৰা বুলি অভিযোগ উত্থাপন হৈছে। শোণিতপুৰৰ ৭২ নং বৰছলা বিধানসভা সমষ্টিৰ ধলগুৰি গাঁও পঞ্চায়তৰ মৰাবেলখেৰী নামে গাঁওখনত বিগত সময়ছোৱাত ৰূপায়ণ কৰা কেইবাটাও চৰকাৰী আঁচনিৰ ব্যাপক অনিয়মৰ কথা উদঙালে গাঁওখনৰ ৰাইজে। মৰাবেলখেৰী LP স্কুল, এইখন স্কুলৰ নামত আৰ্ট কিলিঙৰ প্ৰত্যেকজন মানুহৰ 29জন মানুহৰ টকা সোমাইছে। আমি অনলাইনৰ যোগেদি লিষ্টখন ওলাই চালোঁ। কিছুমান মানুহৰ 12টা, কিছুমান মানুহৰ 30টা, এনেকৈ 29টা মানুহৰ আৰ্ট ফিলিঙৰ টকা সোমাইছে এইখন স্কুলৰ মৰাবেলখেৰী LP স্কুল। আৰ্ট ফিলিং কৰিছে, হয়, এক কোদাল মাটিও দিয়া নাই আজিলৈকে। কেইবা লাখ টকাৰ আঁচনি ৰূপায়ণত পঞ্চায়ত সভাপতি গাঁও সদস্যৰ বিধায়ক গণেশ টিম্বুৰ অতি ঘনিষ্ঠ এগৰাকী ব্যক্তিৰ নেতৃত্বত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলিছে গাঁওখনৰ ৰাইজে। গাঁওখনৰ কাষতে থকা এখন ঐতিহ্যমণ্ডিত বিলৰ উন্নয়নৰ বাবে 7,24,700 টকাৰ ভিতৰত বিলৰ মেটেকা আদি চফা কৰিবলৈ শ্ৰমিকৰ মজুৰিৰ বাবদ 4,47,252 টকা নিৰ্ধাৰণ কৰা আছিল। মোৰ 6,000 মান সোমাইছে। তাৰপিছত কোনে বিচাৰিছে আৰু মতিলাল মণ্ডলে মোৰ পৰা ভাগ খুজিছে। কাম কৰাৰ পিছত মেটেৰিয়েলছৰ নামত কৰ্তৃপক্ষই 2,77,448 টকাৰ একো এটা নকৰাকৈ সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ কৰে। একেদৰে গাঁওখনৰ কৃষি পথাৰৰ মাজেৰে অতিৰিক্ত পানী বোৱাই নিবলৈ এটা কেনেল তথা নলা খন্দাৰ বাবদ MGNৰেগাৰ অধীনত 7,19,485 টকাৰ এক আঁচনি গ্ৰহণ কৰে। কিন্তু লক্ষণীয়ভাৱে এই কেনেলৰ কামো সঠিকভাৱে নকৰি পথাৰৰ মাজত কেৱল আঁচনিৰ ফলক আঁৰি দি আঁচনিৰ ধন কৰ্তৃপক্ষই আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে। কেৱল ইমানেই নহয়, গাঁওখনৰ মাজতে অৱস্থিত মৰাবেলখেৰী প্ৰাথমিক বিদ্যালয়ত মাটি ভৰোৱাৰ নামত পঞ্চায়তে গ্ৰহণ কৰা 2,71,277 টকাৰ MGNৰেগাৰ আঁচনিখনৰো সংঘটিত কৰিছে দুৰ্নীতি। এচপৰা মাটি নেপেলোৱাকৈ এই আঁচনিৰ ধন হুৰাহুৰে সোমোৱাই দিছে এনৰেগা শ্ৰমিকৰ একাউণ্টত। পিছে হাজিৰাৰ বাবদ এই ধন যিসকল শ্ৰমিকৰ একাউণ্টত সোমাইছে, তেওঁলোকৰ একাংশই গমেই নাপায় যে এই টকা ক'ৰ পৰা আহিল। ৰাইজে অভিযোগ কৰা মতে পঞ্চায়ত সভাপতি গাঁও সদস্যই নিজৰ আত্মীয়ৰ নামত একাউণ্ট খুলি সেই একাউণ্টসমূহত আঁচনিৰ টকা ভৰাই দি সেই টকা উঠাই লয়। তদুপৰি একাংশ লোকৰ নামত থকা এনৰেগা একাউণ্টত টকা ভৰাই দি পুনৰ সেই টকা পঞ্চায়ত প্ৰতিনিধিয়ে বিচাৰি তেওঁলোকক ব্যতিব্যস্ত কৰি তুলিছে। মুঠতে পঞ্চায়তখনত ব্যাপক জালিয়াতিৰে এইসকল প্ৰতিনিধিয়ে উন্নয়নৰ আঁচনিৰ ধন হৰলুকি কৰি নিজে উদৰস্থ কৰি আহিছে। কেৱল ইমানেই নহয়, গাঁওখনৰ একাংশ ৰাইজক শেহতীয়াকৈ কৃষকসকলৰ উন্নয়নৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা কিষাণ সন্মান নিধিৰ ধন দিয়া হ'ব বুলি কৈ গাইপতি 210 টকাকৈ সংগ্ৰহ কৰি মূৰকত এইসকল দুখীয়া কৃষকক এটকাও নিদিয়াৰ অভিযোগ তোলে ৰাইজে। মূলতঃ পঞ্চায়ত সভাপতি বাসন্তী ৰাউত আৰু গাঁও সদস্য মনোনীত মণ্ডলৰ লগতে বিধায়কৰ ঘনিষ্ঠ ব্যক্তি জয়দেৱ মণ্ডলৰ সহযোগত সমষ্টিটোৰ অন্তৰ্গত অতি ভিতৰুৱা এই পঞ্চায়তটোত এতিয়া এনেদৰেই চলিছে বিজেপি শাসনাধীষ্ঠ চৰকাৰখনৰ উন্নয়নৰ কাম কাজ। গাঁওখনৰ দুখীয়া কৃষিজীৱী ৰাইজক এনেদৰে প্ৰবঞ্চনা কৰি সবকা সাথ সবকা বিকাশৰ মন্ত্ৰ আওৰাই এদিন শাসনৰ গাদী দখল কৰে চৰকাৰৰ এইসকল প্ৰতিনিধিক কোনে নাকি লগাব, সিও আজিৰ তাৰিখত 1 লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে ৰাইজৰ মনত।